ব্লাউজটো সিলোৱাৰ আগত এটা টিপস মই আপোনালোকক দি দিও হাতটো বহুত ফুলি যায় আৰু মানে দেখিবলৈ ইমান এটা ভাল নালাগে যদি আপুনি ক্ষীণ হয় তেনেহলে তো ভালেই লাগিব আজি ভিডিওটো খুব বেছি ফেভাৰিট হয় বহুত বেছি এক্সাইটেড হৈ আছে আহিবলগীয়া কিছুমান নমস্কাৰ পুনৰবাৰ আকৌ এটি নতুন ভিডিওৰ হৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনালোকৰ বহুত বেছি ৰিকুৱেষ্টেড ভিডিওৰ নেক্সট পাৰ্ট আজি মই লৈ আহিছো মই আপোনালোকৰ মাজত মোৰ ব্লাউজ কালেকচনৰ নেক্সট পাৰ্ট শেয়াৰ কৰিম অলৰেডি মই বহুকিটা পাৰ্ট শেয়াৰ কৰিছো আৰু তাত আপোনালোক সকলোৱে বহুত বেছি মৰম দিছে আৰু তাৰ কাৰণে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা আৰু আপোনালোকৰ ভাল লাগিছে জানিব পাই ডিজাইন বিলাক আপোনালোকৰ ভাল লাগিছে আকৰিছো আপোনালোকে নিশ্চয় উপকৃত হৈছে সেই ভিডিও কেটাৰ পৰা বা ডিজাইন কেটাৰ পৰা আগন্তুক তেনুকা অনুষ্ঠান আহি আছে যিবোৰত হয়তো বহুতে আপোনালোকৰ মাজৰে বহুতে চাদৰ মেখেলা পৰিধান কৰিব আৰু তাৰ কাৰণে হয়তো নতুনকৈ ব্লাউজো চিলাব ইয়া হ'ব পাৰে বা আজিকালি স্কুল কলেজ বিলাকতো ফ্ৰেছাৰ্ছ তেনেকুৱা আহি আছে আৰু তাৰ কাৰণে হয়তো আপোনালোকে নিশ্চয় ব্লাউজ চিলাবই আৰু সেই উদ্দেশ্যে নতুন কেইটামান ডিজাইন আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিব বিচাৰিছো মোৰ কালেকচন হিচাপে ছোৱালী সকলে বুৱাৰী সকলে সকলোৱে পৰিধান কৰিব পাৰিব এনেকুৱা ধৰণৰ ব্লাউজ ডিজাইন কিন্তু তাৰ কাটিং বিলাক বা জুখ বিলাক আপোনালোকৰ নিজৰ হ'ব কিন্তু ডিজাইন বিলাক সেম ৰাখিব পাৰিব যদি আপোনাৰ ভাল লাগে তেনেহলে বেছি কলম নকৰি আহক ভিডিওটো আগবঢ়ো আৰু ভিডিওটোলৈ যোৱাৰ আগতে যিসকলে প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ এই ভিডিওটো চাই উঠি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ আগতে মোৰ আগৰ ভিডিওবোৰ এবাৰ চাব যদি ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰি থৈ দিব আৰু নিজৰ ফ্যামিলি বা ফ্ৰেণ্ডছৰ লগতো শেয়াৰ কৰিব যদি হেল্পফুল হয় বুলি ভাবে তেনেহলে আহক বেছি কলম নকৰি ভিডিওটো আগবঢ়ো আজি কালেকচনৰ প্ৰথম ব্লাউজটো মই দেখুৱাইছো এইটো হয় এইটো ফ্ৰন্ট সাইজ ফ্ৰন্টৰ ফালে এনেকুৱা সিম্পল দিয়া আছে হুকটো ফ্ৰন্টৰ ফালে দিয়া আছে আৰু এটো বেক সাইডটো চাব পাৰে ইয়াত অনলি এডাল মানে সাপোৰ্টৰ কাৰণে দিয়া হৈছে সাইডে ৰাউন্ড আৰু এইখিনি পুৰা ষ্ট্ৰেইট আৰু এইটো পুৰা ষ্ট্ৰেইট আকৌ দেখুৱাইছো পিন্ধিলে খুব ধুনিয়া লাগে আৰু মই ৰিসেন্টলি এই ব্লাউজটো চিলাইছো সন্মুখৰ ফালে চাব পাৰে ব্লাউজটো সিলোৱাৰ আগত এটা টিপস মই আপোনালোকক দি দিও যিমান পাৰি আপোনালোকে এই কান্ধৰ এইখিনি পৰ্চন যিমান পাৰি আপোনালোকে কমকে যদি দিয়া তেতিয়াহলে ব্লাউজটো দেখিবলৈ খুব ধুনিয়া আৰু ষ্টাইলিশ লাগে আৰু ইয়াত মই 3/4 স্লিভছ দিছো আৰু এই ব্লাউজটো কটনত আছে আৰু কপাৰ গুণাৰ কাম কৰা আছে কিয়নো আজিকালি ম্যাক্সিমাম কাপোৰ বিলাকতে কপাৰ গুণাৰ কাম কৰা আছে সেই কাৰণে মই এক্সট্ৰাকে এটা ব্লাউজ চিলাই লৈছো যাতে যিকোনো কপাৰ গুণাৰ কাপোৰৰ লগত খুব ধুনিয়াকে মিক্স এণ্ড মেচ কৰি মই পিন্ধিব পাৰো আৰু এইটো অকমান মুগাৰ নিচিনাও লাগে কিন্তু মুগাৰ নিচিনাই হয় কাপোৰটো কটন হয় কিন্তু ইয়াত কপাৰ গুণাৰ ব্লাউজ এটা দেখুৱাইছো এখন শাড়ী লৈছিলো আৰু তাৰ কাৰণে মই চিলাইছিলো ব্লাউজটো দিব পাৰি মানে চাদৰ মেখেলাৰ ব্লাউজটো দিব পাৰিব এইটো হয় ডিজাইনটো আপোনালোকে ফ্ৰন্টৰ ডিজাইনটো পুৰা ৰাউন্ডত আছে আৰু বেক সাইডে আছে ইউ কাটত ভি দিয়া আছে আৰু পুৰা ফুল স্লিভস দিয়া আছে ব্লাউজটো খুব পাতল হয় তাৰ পাছত সন্মুখৰ ফালেও মানে ডিজাইনটো খুব ধুনিয়া লাগে আৰু ইয়াত মই বেক সাইডে হুক দিয়াইছো ইয়াত হুকটো বেক সাইডে দিয়াইছো এটা খুলিব পাৰি এনেকে হুক দিয়াইছো বেক সাইডে আৰু যিসকলে জানে তেওঁলোকক কোৱা নাই যিসকলে নাজানে মই তেওঁলোকক কৈছো যদি ফুল স্লিভছৰ ব্লাউজ চিলাই তেনেহলে হাতত পাৰালে কাপোৰ নিদিব যেটো মানে হাতত কাপোৰটো দিলে বহুত ফুলি যায় হাতটো বহুত ফুলি যায় আৰু মানে দেখিবলৈ ইমান এটা ভাল নালাগে যদি আপুনি ক্ষীণ হয় তেনেহলে তো ভালেই লাগিব কিন্তু যদি অকমান শকত হয় হেলদি হয় তেনেহলে আপোনাক অকমান তো ইমান এটা ভাল নেদেখাব আৰু যেহেতু যদি ইয়াত কাপোৰ নিদিয়া ফুল স্লিভছৰ হাতত যদি কাপোৰ নিদিয়া তেনেহলে বটনে খুব টাইটকে ফিটিংকে লাগি ধৰে কাপোৰটো আৰু তেতিয়া মানে লুকটো খুব ধুনিয়া লাগে আৰু কাপোৰজোৰৰ হৈতে আপোনাক মানে খুব ধুনিয়া লাগিব
আৰু যেহেতু আপুনি নিজেও গম পাব কিছুমান ব্লাউজত কাপোৰ দিব লাগে কোনবিলাকত লাগে সেইটো আপুনি নিজেও গম পাব বা টেইলৰবিলাকেও ক'ব বিশেষকৈ পিয়ৰ পাটৰ কাপোৰত বা পাতল কটনৰ কাপোৰত নেক্সট ব্লাউজটো দেখুৱাইছোঁ এইটো ফুল স্লিভছত আছে আৰু এইটো হয় এইটো येलो কালাৰ এইটো এক্সট্ৰা মানে মই সেটিন ফেব্ৰিক কিনি মানে চিলাইছিলোঁ আৰু এইটো সন্মুখৰ ফালে ইউ কাটৰ ভি দিয়া আছে মানে ডিপ ভি তেনেকুৱা টাইপৰ দিয়া আছে এইটো চাব পাৰে আৰু পুৰা ফুল স্লিভছত দিয়া আছে এইটো মই এখন শাড়ীৰ লগত পিন্ধিবৰ কাৰণে চিলাইছিলোঁ কিন্তু যিকোনো কাপোৰৰ লগতো মই মিক্স এণ্ড মেচ কৰি পিন্ধিব পাৰিম আৰু ইয়াত মই এনেকুৱা বাটন লগাই দিছোঁ আৰু অকণমান মোৰ হাততকৈ অকণমান জোখটো অলপ দীঘল কৰি দিছোঁ কাৰণ এইখিনি অকণমান কোচ খাই থাকিলে ভাল লাগে সেইকাৰণে ৰাখিছোঁ চব ব্লাউজে যেতিয়া সমান জোখ হয় ভাল নালাগে সেইকাৰণে কোনোবা এটা অকণমান ডিফাৰেণ্টলি কৰিব মন যায় সেইকাৰণে তেনেকৈ চিলাই ল'লোঁ আৰু ইয়াৰ বেক চাইডটো কিন্তু দেখিবলৈ খুব ধুনীয়া আৰু চাব পাৰিব বেক চাইডটো এইটো হয় ইয়াত দুডাল লেছ দিয়া আছে দুডাল দিয়া আছে ক্ৰছ টাইপৰকে দিয়া আছে আৰু লাষ্টত এইখিনিত দুডাল দিয়া আছে যিটো এডাল খুলিব পাৰি মই দেখুৱাইছোঁ এইটো হয় ব্লাউজটো আৰু যি এই দুডাল আছে এই দুডাল বৰ ধুনীয়াকৈ কাঠি দি নিজৰ জোখত কৰি ল'ব পাৰি যেহেতু এইখিনি মই সৰু প্ৰত্যেকটো ব্লাউজত এইখিনি সৰুৱে পাব কোনোবাটোত অকণমান ডাঙৰ হ'ব পাৰে যিটো মই ক'বলৈ পাহৰি যাওঁ যদি টেইলৰক তেনেহ'লে তেনেকৈ ৰাখি দিয়ে এনেই নৰ্মেলি মই এইখিনি অলপ কমকৈ দিওঁ আৰু ভাল লাগে আৰু ইয়াত দিয়া আছে নেক্সট যিটো ব্লাউজ দেখুৱাম আপোনালোক সেইটো মোৰ খুব বেছি ফেভৰেট হয় আজিৰ ভিডিঅ'টোত খুব বেছি ফেভৰেট হয় আৰু সেইটো মই মানে স্লিভলেছ কৰি চিলাইছিলোঁ এইটো চাব পাৰে সন্মুখৰ আৰু এযোৰ মোৰ এচি কটন চাদৰ মেখেলা আছিলে সেইযোৰৰ হয় সন্মুখৰ ফালে যিটো চুইডাৰ্ট নেক হয় সেইটো দিয়া আছে আৰু এইটো আজিকালি পপুলাৰে হয় মেক্সিমাম মানুহে চিলায় আৰু ইয়াত যিহেতু এই পটিটোত এইটো এটা মানে ডাবল পটি হয় এই পটিটো হোৱাইট কালাৰ আৰু ৰেড কালাৰ দুটা পটি আছে মানে পটি আছিলে অকণমান বহল হয় মই টেইলৰক কৈছিলোঁ যে দুইটা পটি কাটি এটা ফ্ৰণ্টৰ চাইডে দিব আৰু এটা বেক চাইডে দিব এটা হোৱাইটটো ফ্ৰণ্টৰ চাইডে দিছে আৰু বেক চাইডে দিছে ৰেড কালাৰটো চাব পাৰে পুৰা ইউ টাইপৰ ডিপ ইউত ৰাখিছোঁ এই ডিজাইনটো আৰু হাফ স্লিভছৰ হয় খুব ধুনীয়াকৈ ফিটিং হৈছে আৰু দেখিবলৈ খুব ধুনীয়া কোনো ধৰণৰ মানে ছাপৰ্টৰ কাৰণে ফিটা দিয়া নাই আৰু মোৰ খুব ধুনীয়াকৈ হৈছে মানে ব্লাউজটো এইটো চাব পাৰে আৰু আপোনালোকেও যিসকলে মানে নতুনকৈ চাদৰ মেখেলা পিন্ধিব শিকিছে বা নিউ আহিবলগীয়া অকেজনবিলাকতো পিন্ধিব বিচাৰিছে তেনেহ'লে যদি এইকেইটা ডিজাইনৰ কোনোবাটো ভাল লাগে তেনেহ'লে আপুনি পিন্ধিব পাৰে যদি আপোনাৰ বডি হিচাপত বা আপোনাৰ বডি শেপ হিচাপত আপোনালোকে পিন্ধিব পাৰিব ব্লাউজ মোক বহুতে কমেণ্ট কৰি আছিলে কেনেকুৱা ধৰণৰ ব্লাউজ পিন্ধিলে ভাল লাগিব মই তেনেকুৱা তাৰ ওপৰতে অতি সোনকালে ভিডিঅ' লৈ আহিম যে শকত হ'লে বা ক্ষীণ হ'লে কেনেকুৱা ব্লাউজ পিন্ধিলে ভাল লাগিব আৰু নিশ্চয় এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু এনেকুৱা ধৰণৰ হাফ স্লিভছৰ ব্লাউজ সেইসকলৰ ভাল লাগিব যিবিলাকৰ মানে বডিটো মিডিয়াম হয় মানে বহুত বেছি শকতো নহয় বহুত বেছি ক্ষীণো নহয় তেওঁলোকৰ কাৰণে এনেকুৱা স্লিভলেছ ব্লাউজবিলাকে খুব ধুনীয়া দেখায় বডিটো খুব ধুনীয়া দেখায় কাপোৰযোৰৰ সৈতে গতিকে এই ভিডিঅ'টোত মই যিকেইটা ব্লাউজ দেখুৱালোঁ সেইকেইটা আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব আৰু এই মই যিটো ব্লাউজ পিন্ধি আছোঁ এচি কটনৰ এই ব্লাউজটো মই অলৰেডি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ তথাপিও দেখুৱাইছোঁ ইয়াত পাফ স্লিভছ দিয়া আছে মানে বহুত বেছিও নহয় অনলি এটা ভাঁজ দি দিছোঁ এনেকুৱা এটা ভাঁজ দি তাৰপিছত পটি দুটা ডাবল পটি কৰি এইখিনিত চিলাই দিছিলোঁ আৰু এই ব্লাউজটোৰ চুইডাৰ্ট নেক দিয়া আছে এইটো পূৰা ডিপ নহয় আৰু মই বেক চাইডে মানে বাটন দি দিছিলোঁ বেক চাইডে হুক দি দিছিলোঁ আৰু ফিটা দিয়া আছিলে ইমানেই আছিলে আৰু এই কাপোৰযোৰো মই ৰিচেণ্টলি শ্বৰ্টছ এটাত দিছিলোঁ পিন্ধি দেখুৱাইছিলোঁ ড্ৰেপিং ষ্টাইল আপোনালোকে বহুত বেছি ভাল পাইছিলে আৰু বহুতে সুধি আছিলে ক'ৰ পৰা লোৱা আছে মই একচুৱেলি তাত কৈছিলোঁৱে মানে মেছেজত পিন কৰিও দিছিলোঁ কিন্তু তথাপিতো মই কৈ দিছোঁ এই ভিডিঅ'ত এই কাপোৰযোৰ মই মিছৰ পৰা লৈছিলোঁ আৰু এচি কটনত আহিছে মই যেতিয়া লৈছিলোঁ 600 চামথিং তেনেকুৱা লৈছিলে
কাপোৰযোৰ আৰু খুব লাইট ওয়েট হয় গৰমত পিন্ধিবৰ কাৰণে কমফৰ্টেবল হয় মোৰটো ভালে লাগিছে কাপোৰযোৰ এতিয়া যদি কোনোবা যদি ল'ব বিচাৰে তেনেহলে ল'ব পাৰে যদি মিছত কোড সাৰ্চ কৰিলে নাহে তেনেহলে আপুনি পিকচাৰখনৰ সহায়ত সাৰ্চ কৰিব পাৰিব কোড সাৰ্চ কৰিলে নহাৰ কাৰণ বহুত থাকিব পাৰে হয়তো প্ৰডাক্টটো আউট অফ ষ্টক হৈ গৈছে বা প্ৰডাক্টটো তাৰ পৰা ৰিমুভ হৈ গৈছে আজি ভিডিওটো কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে আপোনালোকে প্লিজ কমেন্ট বক্সত জনাব কোনটো ব্লাউজৰ ডিজাইন আপোনালোকৰ পছন্দ হ'ল আৰু কেনেকুৱা ধৰণৰ ভিডিও আপোনালোকে মোৰ পৰা চাব বিচাৰে সেই বিষয়ে কমেন্ট বক্সত জনাবলৈ কমেন্ট বক্সত জনাব মোৰ ইনষ্টাগ্ৰামতো জনাব পাৰিব হেণ্ডেল মই লিংক ডেসক্ৰিপচন বক্সত দি দিম আজিৰ ভিডিওটো ইমানেই আছিল নেক্সট বহুত বেছি এক্সাইটিং ভিডিও এটাৰ হৈতে আপোনালোকক লগ পাম হয়তো আপোনালোকৰ বহুত বেছি হেল্পফুল হ'ব নেক্সট যেটো ভিডিও আহিব নতুনকৈ যিসকলে চাদৰ মেখেলা পিন্ধিব শিকিছে বা পিন্ধিব বহুত বেছি এক্সাইটেড হৈ আছে আহিবলগীয়া কিছুমান অকেজনৰ বাবে তেওঁলোকৰ কাৰণে ভিডিওটো বহুত বেছি হেল্পফুল হ'ব আপোনালোকে ওয়েট কৰিব দিম গতিকে আজিৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ